তিতাবৰ ধানৰ কাৰণে বিখ্যাত আৰু এই তিতাবৰত এতিয়া মানুহে খেতি কৰিবলৈ লৈছে যিমান খেতি কৰোঁতে যিমান খৰচ হয় সেই খেতি খৰচ কমোৱাৰ এটা সহজ উপায় উলিয়াই লৈছে ৰাইজে আৰু সেয়াই হৈছে এই খেতি আজিকালি খেতি হাল 3বাৰ বাব লাগে কিন্তু 2বাৰ হাল বায় ধান কঠীয়া নাপাৰি আৰু নুৰুই ডাইৰেক্ট চেটিয়াই লৈ পেনানি কেনেদৰে উৎপাদন কৰিছে আমাৰ এই ৰজাবাহাৰ তিতাবৰ ৰজাবাহাৰ অঞ্চলত মই তাকে দেখুৱাবলৈ আহিছোঁ ৰাইজৰ সুবিধাতে আজি এই ভিডিঅ'টো বনাইছোঁ খেতিয়কসকলৰ কাৰণে ৰোৱনি পাবলৈ অসুবিধা তুলনি পাবলৈ অসুবিধা আৰু ধান সিঁচি দি পেনানি যিটো যিমান ধুনীয়াকৈ এই ধান উৎপন্ন হৈছে সেইটো আপোনালোকক মই দেখুৱাবলৈ আহিছোঁ আমাৰ ৰজাবাহাৰ অঞ্চলত এই ধান খেতি হৈছে আৰু মই আপোনালোকক দেখুৱাব এইটো কাৰণে আহিছোঁ যে এতিয়া এনেকুৱা পানীৰ অভাৱত কিছুমানে খেতি নকৰি পেনানি পেলাই থৈ দেখিছোঁ বহুত পথাৰ কিন্তু তাত হাল বাই যদি ধান সিঁচি দিলেহেঁতেন নহয় মানে বহুত কি বুলি কয় উপকৃত হ'লেন কিন্তু বহুত খেতিয়কে সেইটো কথা নাজানে সেইকাৰণে মই জনাব বিচাৰিছোঁ যে এবাৰ 2বাৰ হাল বাই পেনানি এই ধান সিঁচি লৈ যিটো উৎপাদন কৰিছে নহয় 3বাৰ হাল বাই তাত কঠীয়া পাৰি ৰুই যিটো উৎপাদন কৰিছে তাতকৈ কিন্তু চেটিয়াই দিয়াখিনি বেছি উৎপাদনটো বেছি হৈছে মই দেখুৱাবলৈ আহিছোঁ দুটা জেগাত মই প্ৰথমতে দেখুৱাম আপোনালোকক এয়া চাওক এয়া কাষতে আপোনালোকৰ কাষতে এয়া ধান সিঁচি দিছে সিঁচি দিয়া ধান কিমান দূৰলৈকে চাওক কিমান ধুনীয়া ধান লাগিছে মই ওচৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া ধান ইমান ধুনীয়াকৈ ধান লাগিছে ইয়াত সিঁচি দিছে 2বাৰ হাল বাইছে আৰু ধানটো সিঁচি দিছে আৰু যি পৰিমাণে সাৰ লাগে তেখেতসকলে ব্যৱহাৰ কৰিছে কিন্তু এই বছৰটো পানীও অভাৱ হৈছিলে পানীৰ অভাৱৰ কাৰণে বহুত দিনৰ কঠীয়া পাৰিবলৈ মানুহ অসুবিধা হৈছিলে কিন্তু যি ঘৰ মানে খেতি কৰিছে মই দেখুৱাব পাৰিছোঁ এই মানুহ ঘৰে এই দুপুৰা মাটি সম্পূৰ্ণ সিঁচি দিয়া আপোনালোকে চাওক কিমান ধানে উপচি পৰি আছে ইমান সুন্দৰ মানে ধান পৰিমাণটো বাঢ়িছে আগতকৈ তেখেতসকলৰ লগত আলোচনা কৰিলে কৈছে কি আমি আগৰ বছৰ খেতি কৰোঁতে আমি এইটো উৎপাদন পোৱা নাছিলোঁ কিন্তু এই বছৰ আমি বহুত আনন্দিত যথেষ্ট পাইছোঁ আৰু আপোনালোকক মই দেখোঁ যে কাষতে চাওক এয়া কাষৰ ধানটো চাওক আপোনালোকে কাষৰ ধানটো 3বাৰকৈ এই হাল বাইছে কঠীয়া পাৰি পেনানি কঠীয়া ৰুই পেনানি এইটো ধান উৎপাদন কৰিছে কিন্তু ইয়াৰ পৰিমাণটো কম আপোনালোকে নিজে চাওক কিমান উন্নত হৈছে সিঁচি দিয়া ধান আৰু কিমান আপোনাৰ কি বুলি কয় চেটিয়াই দিয়া ধানৰ গুটি পৰিমাণ বাঢ়িছে এয়া চাওক এয়া গুটি পৰিমাণটো কিমান বাঢ়িছে আপোনালোকে এই ভিডিঅ'টোত মই দেখুৱাইছোঁ এয়া দূৰলৈকে যিমান দূৰ আছে তেখেতসকলৰ দুপুৰা মাটি আছিলে দুপুৰা মাটিয়ে তেখেতসকলে কৈছে কি আমাৰ ৰোৱনী অসুবিধা আৰু তুলনি অসুবিধা বৰ টান বিচাৰি পাবলৈ আজিকালি গাড়ী টনা নিয়া কৰিব লাগে সেইকাৰণে আমি ধান এইবাৰ সিঁচি দিছোঁ আৰু এয়া সিঁচি দিলত চাওক ইমান ধুনীয়া পৰিমাণৰ ধান আহিছে আপোনালোকে নিজে চাব পাৰে আৰু তেখেতসকলে কৈছে যে যোৱাবাৰতকৈ এইবাৰ আমাৰ যথেষ্ট ধান লাগিছে আৰু খৰচো কম হৈছে এপুৰা মাটিত আপোনালোকে এনেকৈ সিঁচি দিলে আনুমানিক আপোনাৰ 12-13 হাজাৰ টকাৰ আপোনাৰ খৰচ কমি যায় আৰু এই কাষত আপোনালোকে যিবিলাক ৰুইছে ইয়াত দেখিছে কাষৰ দেখুৱাইছোঁ মই ধানৰ পৰিমাণটো কম চাওক খেতিয়কসকলক মই এটা অনুৰোধ জনাইছোঁ আমি এতিয়া যোৱা বছৰ আমি দেখিছোঁ পানীৰ অভাৱত বৰপথাৰ সৰুপথাৰ চাইডে বহুত মানুহে খেতি কৰিব নোৱাৰিলে আৰু এইবাৰ আমাৰ এই তিতাবৰতো পানী অভাৱ হৈছিলে পানীয়ে পুখুৰীৰ পৰা পানী সিঁচি পেনানি আমি কঠীয়া পাৰিবলগীয়া হৈছিলে কিন্তু এইজন কৃষকে আপোনাৰ আমি যি সময়ত পথাৰত আমি পানী সিঁচিছিলোঁ কঠীয়া পাৰিবলৈ অসুবিধা হৈছিলে সেই সময়ত তেখেতে হাল বাই পেনানি আজি এনেদৰে ধান সিঁচি লৈ পিনে যিটো উৎপাদন কৰিছে সঁচাকৈ আমাৰ খেতিয়কসকলৰ কাৰণে এটা ভাল খবৰ আৰু যাৰ বাবে মই ৰাইজক কৈছোঁ যে আপোনালোকে কেতিয়াবা পানীৰ অভাৱত এনেকৈ পেলাই নথ'ব ৰোৱনীৰ অভাৱত পেলাই নথ'ব আৰু পানী আৰু ৰোৱনীৰ অভাৱত আপোনালোকে পেলাই নথ'ব আৰু যিমান পাৰে এই খেতি পথাৰখিনি আপোনালোকে যদি মানুহ নাপায় খেতি কৰিবলৈ তেনেহ'লে ধান সিঁচি দিব আৰু আপোনালোকে দেখিছে এই পৰিমাণটো পাব কিন্তু এটা কথা আপোনালোকে কঠীয়াটো ধানটো সিঁচিলেই নহ'ব আৰু ইয়াত যি পৰিমাণে আপোনাৰ সাৰ লাগে সেই সাৰো ব্যৱহাৰ কৰিব লাগিব কাৰণ আমি 3বাৰ হাল বাই পিনে ৰুলেও যিটো আমি সাৰ ব্যৱহাৰ কৰোঁ এই চেটিয়াই দিয়া পথাৰতো সাৰ এনেদৰে আমি ব্যৱহাৰ কৰিব লাগিব ধন্যবাদ ভাবিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ৰাইজে উপকৃত হ'বৰ কাৰণে মই আচলতে এই ভিডিঅ'টো বনাইছোঁ ধন্যবাদ।